Hello everyone, welcome back to my channel. আজি মই আপোনালোকৰ বাবে মাছৰ এটা টেষ্টি ৰেচিপি ভিডিও লৈ আহিছো। আশা কৰো আপোনালোক সকলোৱে ভিডিওটো চাই ভাল পাব আৰু যদি ভিডিওটো চাই ভাল পায় তেতিয়াহলে ভিডিওটো লাইক কৰিব, শেয়াৰ কৰিব আৰু মোৰ নতুন ভিউৱাৰ্ছ সকলে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই নতুন ভিডিও আপলোড দিলে আপোনালোকে নটিফিকেশন মোৰ সোনকালে পাই যায়। গতিকে আহকচোন ভিডিওটো আৰম্ভ কৰো এতিয়া। ইয়াত মই তিনটা ডাঙৰ বিলাহী সৰু সৰুকৈ কাটি লৈছো আৰু প্ৰায় 6-7 ফুটা মান নহৰু লৈছো, এডোখৰ আদা আৰু এটা কেঁচা জলকীয়া লৈছো। এতিয়া এইখিনি পেষ্ট বনাই লম। এতিয়া অলপমান সৰিয়হ লৈছো, সৰিয়হখিনি মই পানী তিয়াই ৰাখিছিলো। ইয়াত প্ৰায় ডাঙৰ চামুচে 5-6 চামুচ মান সৰিয়হ লৈছো। এতিয়া এইখিনিও ভালদৰে পেষ্ট বনাই লম। মিক্সিত পেষ্ট কৰাৰ আগত অলপমান ইয়াত নিমখ দি ল'ব লাগে, তেতিয়া মাছৰ জোল তিতা নহয় আৰু সৰিয়হখিনি একেবাৰে ভালদৰে গুৰি হৈ যোৱালৈকে মিক্সিত পিচি ল'ব লাগে। এয়া মই ৰৌ মাছ লৈছো, আপোনালোকে যিকোনো মাছেই ল'ব পাৰে। এতিয়া মাছখিনি মেৰিনেট কৰি ল'ম, সেইবাবে সোৱাদ অনুযায়ী এচামুচ হালধি পাউডাৰ, এচামুচ জিৰা পাউডাৰ, এচামুচ ধনিয়া পাউডাৰ, এচামুচ কাশ্মীৰী ৰেড চিলি পাউডাৰ আৰু এচামুচ নিমখ দি ভালদৰে গোটেইখিনি হাতেৰে সানি লৈছো। মাছ বনোৱাৰ আগত মেৰিনেট কৰি থলে মাছৰ জোল খাবলৈ বহুত ধুনীয়া হয় আৰু এয়া মেৰিনেট কৰা হৈ গ'ল। এতিয়া আধা ঘণ্টা সময়ৰ কাৰণে ঢাকি থম। এতিয়া এখন কেৰাহী ভালদৰে গৰম কৰি ইয়াত অলপমান মিঠাতেল দি লৈছো আৰু তেলখিনি ভালদৰে গৰম হ'বলৈ দিছো। তেলখিনি ভালদৰে গৰম হোৱাত ইয়াত কেইডোখৰমান আলু দিছো আৰু আলুখিনি এতিয়া ফ্ৰাই কৰি লম। আলু দিলে মাছৰ জোলখন খাবলৈ বহুত ধুনীয়া হয়, লগতে বহুত ডাঠো হয়। আলুখিনি কালাৰটো চেঞ্জ হোৱালৈকে মিডিয়াম ফ্লেমতে ফ্ৰাই কৰিলেই হ'ব। এয়া আলুখিনি ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মই আলুখিনি নমাই লৈছো আৰু এতিয়া একেখিনি তেলতে মাছ কেইপিচ ফ্ৰাই কৰি ল'ম। মাছ ফ্ৰাই কৰোঁতে গেছৰ ফ্লেমটো মিডিয়াম কৰি ল'ব লাগে বা ল' কৰি ল'ব লাগে। হাই ফ্লেমত মাছ ফ্ৰাই কৰিলে মাছৰ ভিতৰটো ভালদৰে নিসিজে, বাহিৰটো সোনকালে জ্বলি যায়। মাছ কেইপিচ ভালদৰে ফ্ৰাই কৰা হৈ গ'ল। এতিয়া একেখিনি তেলতে বিলাহী, আদা, নহৰু, কেঁচা জলকীয়াৰ পেষ্টখিনি দি লৈছো আৰু গোটেইখিনি ভালদৰে লৰাই লৈছো। বিলাহীখিনি দিয়াৰ সময়ত গেছৰ ফ্লেমটো মিডিয়াম কৰি ল'ব লাগে। এতিয়া ইয়াত সোৱাদ অনুযায়ী হালধি পাউডাৰ, নিমখ আৰু অলপমান কাশ্মীৰী ৰেড চিলি পাউডাৰ দি লৈছো আৰু হেতাৰে গোটেইখিনি ভালদৰে মিক্স কৰি লৈছো। এতিয়া ইয়াত ঢাকন লগাই দিছো আৰু বিলাহীখিনি ভালদৰে সিজিবলৈ দিছো। 5 মিনিটমান সময়ৰ পিছত ঢাকন আঁতৰাই এয়া দেখাইছো চক, বিলাহীৰ পৰা পানীখিনি শুকাই গৈছে আৰু তেল বিৰিঙি আহিছে। এতিয়া আকৌ এবাৰ ঢাকন লগাই দিছো আৰু গেছৰ ফ্লেমটো ল' কৰি দিছো। আকৌ 2 মিনিটমান সময়ৰ পিছত ঢাকন আঁতৰাই এয়া দেখাইছো চক, বিলাহীখিনি ভালদৰে সিজিছে। এতিয়া গেছৰ ফ্লেমটো একেবাৰে ল' কৰি ইয়াত সৰিয়হৰ পেষ্টখিনি দি লৈছো। সৰিয়হৰ পেষ্টখিনি মই একেবাৰতে দি দিয়া নাই, অলপ অলপকৈ দি ল'ম আৰু হেতাৰে ভালদৰে লৰাই লৈছো। এতিয়া বাকী থকা সৰিয়হখিনিও দি লৈছো আৰু বাতিটোত অলপ সৰিয়হ লাগি আছিলে, সেইবাবে পানী দি ইয়াত আকৌ দি লৈছো আৰু ভালদৰে হেতাৰে আকৌ মিক্স কৰি লৈছো। সৰিয়হ দিয়াৰ সময়ত গেছৰ ফ্লেমটো ল' কৰি ল'ব লাগে আৰু ল' ফ্লেমতে 3-4 মিনিটমান সময় ভালদৰে লৰাই ল'ব লাগে। এতিয়া ইয়াত ফ্ৰাই কৰি লোৱা আলুখিনি দি লৈছো আৰু গোটেইখিনি ভালদৰে আকৌ এবাৰ লৰাই লৈছো। এতিয়া ইয়াত অলপমান নিমখ দি লৈছো।
এতিয়া গেছৰ ফ্লেমটো মিডিয়াম কৰি ইয়াত অলপমান উতলা গৰম পানী দি লৈছোঁ। পানী একেবাৰতে দি দিব নালাগে, অলপ অলপকৈ দিব লাগে, তেতিয়া খাবলৈ ভাল হয়। এতিয়া ইয়াত ফ্ৰাই কৰি লোৱা মাছ কেইপিচ দি লৈছোঁ আৰু মাছ কেইপিচ দি হেতাৰে ওলটাই দিছোঁ। গ্ৰেভিটো যথেষ্ট ডাঠ হৈ আহিছে, সেইবাবে এতিয়া আৰু অলপ উতলা গৰম পানী দি লৈছোঁ। মাছৰ জোলত সদায় উতলা গৰম পানী দিব লাগে, তেতিয়া খাবলৈ বেছি ভাল হয়। এতিয়া উতল অহালৈকে ইয়াত ঢাকন লগাই দিছোঁ। এয়া 5 মিনিটমান সময় পিছত ঢাকন আঁতৰাই দেখাইছোঁ চাওক, গ্ৰেভিটো আগতকৈ ডাঠ হৈ আহিছে। এতিয়া ইয়াত আৰু অলপ উতলা গৰম পানী দি লৈছোঁ, ইয়াৰ পিছত আৰু পানী নিদিওঁ। এতিয়া গেছৰ ফ্লেমটো হাই কৰি ইয়াত ঢাকন লগাই দিছোঁ। 2-3 মিনিটমান হোৱাৰ পিছত ঢাকন আঁতৰাই ইয়াত দেখাইছোঁ চাওক, ভালদৰে উতলিছে। এতিয়া আলুখিনি হেতাৰে ভাঙি ল'ম। আলুখিনি ভাঙি দিলে মাছৰ জোলখন বহুত ডাঠ হৈ যায় আৰু সেইবাবে খাবলৈ বহুত ভাল হয়। আৰু এয়া মাছৰ জোল ৰেডি হৈ গ'ল। এতিয়া গেছটো অফ কৰি দিম। এয়া চাওক, মাছৰ জোলৰ কালাৰটো বহুত ধুনীয়া হৈছে। সঁচাকৈ সৰিয়হৰ সৈতে মাছ বনালে খাবলৈ বহুত ধুনীয়া হয়। আপোনালোকেও এনেদৰে বনাই গৰম গৰম ভাতৰ সৈতে পৰিৱেশন কৰিব। গতিকে অন্য এটা ৰেচিপিৰ সৈতে আকৌ এবাৰ লগ পাম। আজিলৈ বাই বাই।